Hey guys, মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আশা কৰিছো সকলোৰে খবৰবোৰ ভাল আৰু সকলোকে বিহুৰ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু এইফালে এতিয়া মই পিঠা খুন্দিবলৈ লৈছো আৰু আজি হৈছে উৰুকা বিহুৰ। আমাৰ ইয়াত উৰুকা বজাৰো দিলে, বজাৰৰ পৰা আহি মেলি এইফালে আমি এতিয়া পিঠা খুন্দি আছো। মা আৰু মই মিক্সিতে পিঠা খুন্দিছো। আজি ভাবিছো যে তিল পিঠা পুৰিম বুলি, কিন্তু মানে সন্দেহ এটা হৈ আছে যে পিঠা উঠিব কি নুঠে। আৰু এতিয়া মোৰ হৈ গ'ল পিঠা খুন্দি মেলি। আৰু আগফালে আমাৰ ঘৰৰ ওচৰৰে মানে ইখন গাঁৱৰ দাই দুজন আহিছে আমলৈ টোপ পাৰিবৰ কাৰণে। আৰু এইফালে চাক এখন বনাইছে, যিখনত কাইলৈ গৰু গা ধুৱাওঁতে লাগিব, যিহেতু সেইখন মানে বনাইছে আৰু ধুনীয়াকৈ জ্বলাই মেলি দিছে। আৰু পাপা লগত বহি ধুনীয়াকৈ কথা পাতি আছে আৰু মই ভিডিঅ' এটা বনাই থৈছোঁ। আৰু আজিৰ ভিডিঅ'টোত আপোনালোকক কি দেখাইছোঁ নাজানো, আৰু আপোনালোকে শেষৰলৈকে চাই থাকিব একেবাৰে ভিডিঅ'টো। আৰু এইফালে আজি পাপাক চুলি কটাই আনিলোগে, দাড়ি চুলি আকৌ চুলিত কালাৰ কৰিলে, সকলোবিলাক মানে কৰে আহিছে আৰু বিহু বুলি। আৰু এতিয়া ধুনীয়াকৈ শুকাবলৈ দিছে, তাৰপাছত ধুই দিব। আৰু এইফালে এতিয়া মই এটা ৰঙা গোলাপ ফুলৰ পুলি ৰুলোঁ। আৰু এতিয়া আমাৰ ঘৰত যিহেতু কাম লাগি আছিলে, এতিয়া কামসমূহ আপোনালোকক দেখাওঁ সম্পূৰ্ণ হ'লনে নাই। আৰু এইফালে আমাৰ কাম পূৰা সম্পূৰ্ণ হৈ গ'ল। আজি ভিডিঅ'টোত আপোনালোকক দেখাই দিছোঁ। আৰু এই খুঁটাটোত কাম আছে, অলপ খুঁটাটো কালাৰ কৰিব আৰু তলতো ভীম মাৰিব, ভীমৰ কাম আছে। বাকী এইখিনি চব কাম হৈ গ'ল, গেটৰ ৰং দিলে, এইফালেও চব হৈ গ'ল মানে। আৰু এইফালে ফুলবিলাক আকৌ চাইডে চাইডে ধুনীয়াকৈ ৰুই দিলে, এইফালেও ৰুই দিছে ধুনীয়াকৈ। আৰু এইফালে ইয়াতে নাহৰ গছৰ পুলি এটা আছিলে, তাতে অলপমান নতুন ষ্টাইলত মানে আৰু ফুলৰ টাবসমূহ এনেকৈ ওলমাই ৰাখিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন, ধুনীয়াই দেখিছে বাৰু। আৰু এইফালে চাককেইডাল হৈ গ'ল, কাইলৈ ৰাতিপুৱা যিহেতু লাগিব গৰু গা ধোৱা সময়ত, আৰু এইকেইডাল এতিয়া ভিতৰত থৈ দিওঁগৈ। আৰু এইফালে মাখিয়তিও কাটি আনিলোঁ, ৰাতিপুৱা সময় নহ'ব যিহেতু কালিলৈ কাৰণে। আৰু আমাৰ এইফালে কুকুৰা পোৱালি আৰু হাঁহৰ পোৱালি ওলাইছে। ইয়াত আছে হাঁহ পোৱালি, ইয়াত আছে কুকুৰা পোৱালি। আৰু এতিয়া আমলৈ টোপ পাৰিছে, আমলৈ বাঁহ পৰা চাবলৈ যাওঁ, আপোনালোককো দেখাম ক'ত পাৰিছে। আমাৰ বাৰীতে হয় মানে। আৰু সেইফালে আমাৰ একেবাৰে পাছফালৰ বাৰীত আমলৈ টোপ ক'ৰবাত আছে বোলে। আৰু এতিয়া এইফালে আমলৈ টোপ পাৰিবৰ কাৰণে পূৰা যো-জা চলাইছে মানে। এখন মৈ হয়, মৈখন মানে থিয় কৰাবলৈ চাই আছে। আৰু এইখন হৈছে আমাৰ পাছফালৰ পিটনি বিল হয়। আৰু ইমান ধুনীয়াকৈ বেলিটো মাৰ যাবলৈ লৈছে, ইমান ধুনীয়া যে লাগিছে নহয়। ভিডিঅ'ত ইমান ধুনীয়া দেখা নাই বাৰু। মাথাতে পৰিলে হ'লে আমলৈ টোপ নোলালেই অকণমান ওলাইছে আৰু ইমানকণমান। আৰু এটা ওপৰত আছিলে, সেইটো পাৰিবই নোৱাৰিলে। আৰু এইখিনি হৈছে আমলৈ টোপ। মই ধুনীয়াকৈ বাচি মেলি পৰুৱাবোৰ আঁতৰালোঁ, কেইজনীমান বাৰু থাকিলেই। আৰু এইখিনি এতিয়া ধুনীয়াকৈ হালধি অকণমান দি থৈ দিম। এইটো বস্তু অৱশ্যে মই নাখাওঁ, ঘৰত মা আৰু পাপাই খাব, আৰু কণীৰ লগত ভাজি। আৰু ইয়াত হালধি অকণমান দি ধুনীয়াকৈ ফ্ৰিজত থৈ দিওঁ, ৰাতিপুৱা বনাব। আৰু মই যে দিনত পিঠা খুন্দিছিলোঁ, সেই পিঠাখিনিয়ে মানে তিল পিঠা পুৰিবই নোৱাৰিলোঁ, একদম মূৰটোৱে নষ্ট হৈ গ'ল। ইমান ধুনীয়াকৈ পুৰিবলৈ যা যোগাৰ কৰি ল'লোঁ, কিন্তু পিঠাটো ভাগি গ'ল। সেইকাৰণে কেক এটা বনাবলৈ এতিয়া ৰেডি কৰিছোঁ। আৰু এইফালে তিলৰ লাডু অলপ বনালোঁ, যিহেতু মই তিল ধুনীয়াকৈ খুন্দি মেলি লৈছিলোঁ তিল পিঠা পুৰিম বুলি। সেই তিলখিনি এতিয়া তিলৰ লাডু বনাই পেলালোঁ। আৰু এইফালে এটা কেক বনালোঁ, কেকটো কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন। ইয়াত মই ফুড কালাৰ দি কিনে ডেক'ৰেশ্যন কৰি দিছিলোঁ আৰু অকণমান কেকটো ফেটোতেই।
আৰু এফালে এতিয়া মোৰ কেকটো ধুনীয়াকৈ নমাব পৰা হৈ গ'ল, ধুনীয়াকৈ ভিতৰটো সিজি গৈছে, মই চেক কৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰি দিওঁ। যদিহে ভিডিঅ'টো চাই মেলি ভাল পাইছে তেন্তে লাইক কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এতিয়া মই শুবলৈ নাপাওঁ বাৰু, এতিয়া মই আকৌ তেল পিঠা পুৰিবলৈ ধুনীয়াকৈ পিঠা সানি থৈছোঁ, পুৰি লওঁ তেন্তে দেই।